হ্যালো ফ্রেন্ডস, আপুনি ভাগ্য বিশ্বাস কৰে নে কৰ্ম বিশ্বাস কৰে? মই সৰুতে এই দুটা শব্দক লৈ বহুত কনফিউজনত আছিলোঁ। মই সৰুতে কৈছিলোঁ ভাগ্য যদি আছে এইখিনি হ'বই। আৰু মোৰ জ্যেষ্ঠসকলে এই কথাক লৈ বহুত গালিও পাৰিছে। কৈছে তুমি যদি ঘৰত বহি থাকা আৰু যদি আশা কৰা ইমান মানে হ'ব লাগিব লাইফটো, পাবা জানো? তেতিয়া ভাবিছোঁ এইটোতো সঁচা কথাও। ঘৰত বহি থাকিলেতো নাপাওঁ, কৰ্ম কৰিব লাগিব এটলিষ্ট। তো কিন্তু যেতিয়া লাহে লাহে ডাঙৰ হ'লোঁ, নিজৰ সন্মুখতে কিছুমান পৰিঘটনা দেখিলোঁ আৰু তাৰ পৰা মই মানে গম পাইছোঁ, মানে এটা সিদ্ধান্তত উপনীত হৈছোঁ যে ভাগ্য কৰ্মতকৈ ঊৰ্ধত। মোৰ এইটো ব্যক্তিগত মত। কাৰণ মোৰ সন্মুখত বহুত পৰিঘটনা ঘটিছে। মই আপোনালোকক কেৱল মাত্ৰ দুটাহে কওঁ। তো এটা পৰিঘটনা এনেকুৱা হৈছে যে এটা কৰ্মসংস্থানত মালিকে ক'লে যে তোমালোকে যদি মোক এইখিনি কাম কৰি দিব পাৰা তেতিয়াহ'লে তোমালোকক 5,000 টকাকৈ ৰেৱাৰ্ড দিয়া হ'ব। তো সকলো কৰ্মচাৰীৰ মনত ফূৰ্তি, সকলো কৰ্মচাৰী পূৰা লাগি গ'ল কামত। তো সকলোৱে এইখিনি কাম কৰিলে, কিন্তু তাৰে ভিতৰত এজন কৰ্মচাৰীয়ে সেই কামখিনি ফিল কৰিব নোৱাৰিল। তেতিয়াহ'লে এই কৰ্মচাৰীজন নাপায়। বাৰু বাকী কৰ্মচাৰীয়ে মালিকৰ ওচৰত গৈছে, তেতিয়াহ'লে আমাৰ ৰেৱাৰ্ডটো কেতিয়া দিব? কৈছে তোমালোকক অমুক দিনা তাৰিখত দিয়া হ'ব আৰু। তো সকলোৱে প্ৰতি সেইদিনা সকলোৱে পূৰা সাজি কাজি আহিছে ৰেৱাৰ্ড ল'ব। তো ৰেৱাৰ্ড দিয়াৰ দিনা চবকে মাতিলে, এই এজন কৰ্মচাৰীক নামাতিলে, মানে যিয়ে উপযুক্ত সেই কৰ্মচাৰীক নামাতিলে। আৰু এজন যে মানে এটা কাম যে ফিল কৰিব পৰা নাছিল সেইখিনি ৰেৱাৰ্ড পোৱাৰ কাৰণে, সেই কৰ্মচাৰীক মাতি দিলে। এতিয়া মানে এইটো কি হৈ গ'ল, বাই মিষ্টেকত, তাৰমানে যিয়ে মানে লিষ্টখন বনাইছে বাই মিষ্টেকত সেই লিষ্টত সেই কৰ্মচাৰীৰ নাম মানে লিখা গৈছে, আৰু যিয়ে মাতিছে সিটো লিষ্ট চাই মাতিব না। এতিয়া কি ক'ব, এইটো তো কৰ্ম বুলি ক'ব নে ভাগ্য বুলি ক'ব? এই কৰ্মচাৰীজনেতো একদম বহুত মেহনত কৰি সেই কামখিনি ফিল কৰিছিল, কিন্তু ৰেৱাৰ্ডটো নাপালে। এতিয়া এইটো কি বুলি ক'ব? তাৰো আৰু এটা পৰিঘটনা আছে, দেখিছোঁ মই। মোৰ এটা ফ্ৰেণ্ড বহুত পঢ়াত ভাল, আৰু তাতকৈ যিবিলাক মানে ফ্ৰেণ্ড তাৰ তলৰ যিবিলাক মানে তাৰ যিবিলাক ক্লাছমেট তাতকৈ বহুত মানে পঢ়াত কম। সি যদি ইয়াতে আৰু তাৰ ফ্ৰেণ্ডবিলাক ইয়াতে। তো এটা পৰীক্ষা দিছে, পৰীক্ষা দিওঁতে ই পাছো কৰিছে, ইহঁতো পাছ কৰিছে, কিন্তু ইহঁতৰ কি হৈছে, চাকৰি হৈছে, ইয়াৰ চাকৰি হোৱাই নাই। অথচ কিন্তু ই কিন্তু বহুত নলেজেবল, বহুত পঢ়াত ভাল, বহুত কিবা কিবি সিহঁততকৈ বহুত জানে, কিন্তু চাকৰি নাপালে। এইটো কি বুলি ক'ব? ইটো কৰ্ম কৰিছিল না, এই মোৰ ফ্ৰেণ্ডজনেতো কৰ্ম কৰিছিল। এতিয়া তাৰ ক্লাছমেট কেইটা তো সিয়াৰ সমান কৰ্ম কৰাই নাছিল, সেইকাৰণে মাৰ্কছো ইমান নাই, কিন্তু চাকৰি পালে। আৰু আছে, আৰু মই নকওঁ, বহুত ভিডিঅ'টো লম্বা হৈ যাব। কিন্তু এই দুটা পৰিঘটনাৰ পৰা মই গম পাইছোঁ যে একচুৱেলি কৰ্ম কৰিব লাগিব। এই এজন কৰ্মচাৰী যে উপযুক্ত নাছিল, সি যদি কৰ্মসংস্থানত নগ'লে হয়, বাৰু এই 5,000 টকা পালেহেঁতেন নে, যদি ঘৰত বহি থাকিলেহেঁতেন? তো কৰ্মটো কৰিবই লাগিব। তাৰপাছত লাখৰ ওপৰত লাখ আছে, মানুহে বিশ্বাস নকৰে, লাখ নাই, কৰ্মই মেইন। ভাবে যে কৰ্ম কৰিলে চব হ'ব। নাই বাবা, লাখ আছে। তো মোৰ এনেকুৱা হয় যে যিকোনো কৰ্মক্ষেত্ৰত মানে হাৰ্ডৱৰ্কটো কৰিব লাগিব। হাৰ্ডৱৰ্ক 90%, আৰু 10% লাখ। আৰু এই 10% লাখে কি কৰিব পাৰে, এই 90% হাৰ্ডৱৰ্ক যিটো আছে এইটো ভেনিছ কৰি দিব পাৰে কিছুমান ক্ষেত্ৰত। তো বাৰু এইটো মোৰ ব্যক্তিগত মতামত, মই লাখ মানো। এতিয়া আপোনালোকে লাখ মানে নে নাই, ভাগ্য মানে নে নাই, কমেণ্ট কৰি জনাব। ধন্যবাদ।